গৈ আছোঁ আজি ৰোপৱে চাবলৈ। বহুতো ইচ্ছা আছিল ৰোপৱে চাবলৈ, আজি আমি দুজনে গৈ আছোঁ। কেনেকুৱা পদ্ধতিৰে টনা হয় সেই বাকচটো আপোনালোকে প্ৰথমতে চাই লওক। যদিহে আপুনি গুৱাহাটীৰ পৰা যায় তেতিয়াহ'লে এই কেছ কাউণ্টাৰটোৰ টিকেট কাটি আপুনি যাব লাগিব। সকলোতকৈ ডাঙৰ ৰপৱে গুৱাহাটীৰ মাজতে আছে। আহক আপোনালোকেও উঠি আনন্দ লওক। যদিহে আপুনি কেতিয়াও ৰোপৱেত উঠি পোৱা নাই তেতিয়াহ'লে আহক, গুৱাহাটীতে আছে। গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটীলৈ যাব পাৰিব। প্ৰায় 8 মিনিটৰ ভিতৰত আপুনি ইটো মূৰৰ পৰা সিটো মূৰ গৈ পাব। 1820 মিটাৰ, প্ৰায় 2 কিলোমিটাৰ হ'ব। আপুনি ইয়াৰ ওপৰৰ পৰা চাব পাৰিব। আপোনাৰ সেইখনে দেখিছে আপুনি উমানন্দ। মাছ নদীৰ পৰা ব্ৰহ্মপুত্ৰ ভিউ চাওক, কি ধুনীয়া। এই যে আপোনালোকে দেখিছে তাৰ তিনিডাল, তাৰে ছাইডৰ দুডালে ৰোপৱেটোৰ ৱেইটটো ৰাখিছে আৰু মাজৰ ডালে ৰোপৱেটো টানি লৈ যোৱাত সহায় কৰিছে। শেষত আমি এইটোৱে দেখাইছোঁ যে কি প্ৰচেছত ৰোপৱেটো বনোৱা হয় আৰু কেনেকৈ চলে, সেইটোৰ বিষয়ে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। যদি আমাৰ প্ৰথম ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।